নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ। আমি যে কেতিয়াবা দিনত শুওঁতে সপোন দেখোঁ, কেতিয়াবা ভাল সপোন দেখোঁ, খুব মনটো ভাল লাগি যোৱা সপোন দেখোঁ, আৰু কেতিয়াবা সপোনত দিনত শুৱা সময়ত কিছু সময় পিছতে খুব ভয়ানক সপোন দেখিবলৈ ধৰোঁ। এনে সপোন যদি দেখোঁ, ইয়াৰ সঁচাকৈ বাৰু অৰ্থ কিবা থাকেনে নাথাকে? আমি বহুতোৱে ভয় খাই যাওঁ সপোনো দেখাৰ পিছত, এনেকুৱা সঁচাকৈ হ'ব নেকি, বা দিনত যদি আমি কিবা ভাল সপোন দেখোঁ ইয়াৰ ফল ভাল পাম নেকি, এনেধৰণে আমি বহুতো কথা চিন্তা কৰোঁ। কিন্তু এটা কথা নিশ্চিত যে আপোনালোকে গম পাব, দিনত যদি আপুনি এনেই শুইছে, শোৱা সময়ত যদি কোনো ধৰণৰ সপোন দেখিছে, লাগিলে সেই সপোন ভয়ানকেই হওক বা কোনো ধৰণৰ ভালেই হওক, কিন্তু এই ধৰণৰ সপোন দিনত যদি আপুনি শুওঁতে দেখিছে, তেতিয়াহ'লে ইয়াৰ কোনো ফল পোৱা নাযায়। যিহেতু বহুতৰ সপোনৰে বেলেগ বেলেগ অৰ্থ আছে, প্ৰত্যেক সপোনৰে যিহেতু একোটা অৰ্থ আছে। আমাৰ আহিবলগীয়া দিনকেইটাৰ যিহেতু সপোনে আমাক সংকেত দিয়ে, সেই সময়ত কিন্তু দিনৰ সময়ত যিহেতু আমি নিজক লৈ ব্যস্ত থাকোঁ, তেতিয়া যদি এই সপোন এনেধৰণৰ সপোন দেখিছে, ভাল বেয়া যি সপোন দেখিছে, কিন্তু ইয়াৰ ফল একো পোৱা নাযায়। সেই সপোনৰে ফল পোৱা যায় যি সপোন আমি অচেতন মনত যেতিয়া আমি গভীৰ নিন্দাত পৰি শুওঁ, তেতিয়াহে আমি এই সপোনৰ ফল পোৱা যায়। আপুনি যদি গভীৰ নিন্দাত কোনো সপোন দেখিছে, ভাল সপোন বা বেয়া সপোন, ভয়ংকৰ সপোন দেখিছে যদি, তেতিয়াহ'লে ইয়াৰ আহিবলগীয়া দিনকেইটাত ইয়াৰ ফল আপোনালোকে যি ভাল ফল থাকিলে ভাল ফল পোৱা যায়, আৰু যদি অশুভ ফল থাকে অশুভ ফল পোৱা যায়। কাৰণ যিহেতু অচেতন মনত যদি আপুনি যিহেতু শুই থকা অৱস্থাত আমি একো গম নাপাওঁ, তেনে অৱস্থাত আমাক ভগৱানে কিছুমান সংকেত দিয়ে, আহিবলগীয়া ভৱিষ্যতৰ লৈ সপোনৰ দ্বাৰা আমাক কিছুমান সংকেত দিয়ে। কিন্তু ইয়াৰ সঠিক ফল নজনাৰ ফলত আমি সেইবোৰ বাট বিচাৰ নকৰোঁ কাৰণে আমি কেতিয়াবা বিপদতো পৰোঁ, আৰু কেতিয়াবা আমাৰ সুখৰ জীৱনো আমাৰ আৰম্ভ হ'বলৈ ধৰে। কিন্তু আমি সেই যে সপোনটো আগতে দেখিছিলোঁ, সেয়ে এনেকুৱা ধৰণৰ হৈছে বুলি আমি কিন্তু অনুভৱ নকৰোঁ বা চিন্তা কৰি নাচাওঁ। জ্যোতিষ শাস্ত্ৰ আৰু সপোন শাস্ত্ৰৰ অনুসৰি যদি আপুনি দিনত শুই থাকোঁতে কিবা ভয়ংকৰ সপোন দেখিছে বা কিবা সপোনো দেখিছে, তেতিয়াহ'লে একো আপোনালোকে চিন্তা কৰিব নালাগে। ইয়াৰ একো ফল আপোনালোকে আহিবলগীয়া দিনকেইটাত নাপায়। সেয়া মাত্ৰ আপোনাৰ দিনটোৰ কাম কাজৰ পৰা যি প্ৰভাৱ পৰিছে, সেয়েহে আপুনি দেখিছে। লাগিলে আপুনি দিনত গভীৰ নিন্দাত থাকিলেও সেইটো ফল পোৱা নাযায়। এই সপোনৰে ফল পোৱা যায়। যি সপোন আপুনি ৰাতি দেখিছে, বা আপুনি 3টা বজাৰ পৰা 7টাৰ ৰাতিপুৱা 7টা বজাৰ ভিতৰত যদি কিবা সপোন দেখিছে, সেই সপোনৰ 100% ফল আপোনাৰ আহিবলগীয়া ভৱিষ্যতে আপুনি অতি সোনকালে দেখা পাব। আৰু যদি ৰাতি কিবা সপোন দেখিছে, তাৰো যি ফল, শুভ ফল বা অশুভ ফল অতি সোনকালে আপোনাৰ ভৱিষ্যতে বা আহিবলগীয়া দিনকেইটাত আপুনি নিজৰ দেখা পাব, বা সেই বিপদ বা যি আপোনাৰ ভাল ফলৰ সন্মুখীন হ'ব। গতিকে আজি জানিলে যে দিনত যদি আপোনাৰ কিবা সপোন দেখিছে, কোনো চিন্তা কৰিব নালাগে, ভয়ো খাব নালাগে, সেই সপোনৰ 1%ও কোনো ফল পোৱা নাযায়। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে কেনেধৰণে কি সপোন কেতিয়া দেখিছে মোক কমেণ্ট কৰি জনাব। ইয়াৰ অৰ্থ সকলো আপোনালোকক কম। গতিকে আজিলৈ ইমানে আছিলে, ধন্যবাদ।